নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল জিয়ৰী হাসপাত আকৌ এবাৰ স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ আজি অকমান বেকগ্ৰাউণ্ডটো বেলেগ বেলেগ লাগিছে কাৰণ আজি মই ভিডিঅটো বনাইছো মোৰ দোকানৰ পৰা হয় এখনে হয় মোৰ দোকানখন সৰভোগৰ মেইন বজাৰত হয় আপোনালোকে আহিব পাৰিব প্ৰথম মই আজি ভিডিঅটি আৰম্ভ কৰিব বিচাৰিছো গামোচাৰে যেহেতু এটা বিহু আহিছে এগুৱাকে ফুল আছে গছ বুটাৰ ডিজাইন কৰা আছে আৰু এইখিনি এগুৱাকে সৰু সৰু বুটা আছে মাৰ্চাই সুতাৰ হয় এইবিলাক গামোচা এনেকুৱা আৰু আছে মই এখন আপোনালোকক এনে দেখালো ভাল লাগিলে আপোনালোকে ল'ব পাৰিব অনলি 500 টকা অনলি 500 ল'ব পাৰিব তাৰপিছত এখন আৰু আপোনালোকক দেখাই দিছো আৰু ডলাৰ আছটো হৰিণা ডিজাইন কৰা আছে আৰু এয়া আপোনালোকে দহি গুঠি ল'ব পাৰিব এইখন হ'ব 550 रुपीस 550 টকা হ'ব ইয়াতকে কম দামৰ আছে এইখন হ'ব 250 টকা গামোচা আৰু জোৰা ললে আপোনালোকে 500 টকা ল'ব পাৰিব এইবাৰ আপোনালোকক এজোৰ ধুনিয়া পাট কটন দেখাই দিছো মই কালাৰটো বডি কালাৰ থাকিব এখন আহিব সাদৰ ইয়াত বুটা কৰা আছে এনেকুৱাকে সৰু সৰু এনেকুৱা বুটা থাকিব হোল বডি বুটা আছে তাৰ পিছত আসলটো আহিব এনেকুৱাকে আসলটো এনেকুৱাকে আহিব মই মেখলাখন দেখাই দিছো আপোনালোকক এই বিহুৱান এই ইগলা মানে এইখন আহিব মেখেলা মেখেলাখনতো ওপৰলৈকে কাম কৰা আছে এনেকুৱাকে তামাগুনাৰ ৱৰ্ক কৰা আছে হল মেখেলা চাদৰ জোৰত তাৰ পিছত একেটা আহিব সাইড পাৰি আৰু এইটো আহিব ব্লাউজ পিস মেখেলাখনৰ লগতে দিয়া থাকিব স্লিপছত পাৰি থাকিব ব্লাউজৰ এইটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব পাৰিব অনলি 3200 रुपीसত 3200 টকাত ল'ব পাৰিব নেক্সট আপোনালোকক এজোৰ মুছুৰ কালাৰৰ পাট কটন দেখাই দিছো কাশ্মীৰী পাট কটন হয় খুব মুলায়ম হয় কাপোৰজোৰ এখন আহিব সাদৰ পিংক আৰু সিলভাৰ গুণৰ ৱৰ্ক কৰা আছে ডাঙৰ ডাঙৰকে এনেকুৱাকে আসলটো আহিব এনেকুৱাকে তাৰপিছত আহিব এইটা সাইড পাৰি একেলগে দিয়া আছে সাদৰখনৰ লগতে এইখন আহিব সাদৰ আৰু তাৰপিছত আহিব এইখন মেখেলা এইখন আহিব মেখেলা লগতে দিয়া আছে এইটো ব্লাউজ পিস স্লিপছৰ এটা পাৰি থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব একেলগে জোৰাটোৰ ল'ব পাৰিব অনলি 3200 रुपीसত 3200 টকাত ল'ব পাৰিব এই কাশ্মীৰী পাট কটনৰ জোৰাটো আপোনালোকক এখন হোৱাইটত দেখাই দিছো মাল্টি কালাৰ বুটাৰ ৱৰ্ক কৰা আছে এইখনৰ পাট কটনৰ চাদৰ মেখেলা হয় এইযোৰ এখন আহিব চাদৰ খুব ধুনিয়াকে ডিজাইন কৰা আছে ইয়াতে মেৰিগোল্ড আছে মেৰিগোল্ড ডিজাইন কৰা আছে এটো আহিব আসলটো এনেকুৱাকে আৰু একেলগে দিয়া আছে একেটা সাইড পাৰি একেটা আহিব সাইড পাৰি তাৰ পিছত আহিব এখন মেখেলা এইখন আহিব মেখেলা
এইখন থাকিব মেখেলা আৰু পিছফালে দিয়া থাকিব এটো ব্লাউজ পিস মেখেলাৰ লগতে দিয়া আছে ব্লাউজ পিসটো জোৰাটো ভাল লাগিলে একেলগে স্ক্ৰিনশ্বট লব আৰু WhatsApp কৰিব পাৰিব লব পাৰিব only 3200 rupeesত এবাৰ মই আপোনালোকক এজোৰ খুব মৰম লগা বেবি পিংক কালাৰৰ পাট কটনৰ জোৰা দেখাই দিছো এখন আহিব সাদৰ হোল বডি এনেকুৱাকে ডাঙৰ বুটাৰে ওয়ার্ক কৰা আছে সিলভাৰ গুণা আছে আৰু পিংক কালাৰৰ এনেকুৱাকে বুটা কৰা আছে হোল বডি আসলটো আহিব এনেকুৱাকে আসলটো থাকিব এনেকুৱাকে আৰু তাৰ পিছত আহিব এখন মেখেলা এইখন আহিব মেখেলা এটো ডাঙৰ বুটাৰে ওয়ার্ক কৰা আছে মেখেলাখনত আৰু লগতে দিয়া আছে কেইটা সাইড পাৰি আৰু তলতে থাকিব এটো ব্লাউজ পিস স্লিপছৰ এটা পাৰি থাকিব একেলগে স্ক্রিনশট লব জোৰাটোৰ লগত লব পাৰিব only 3500 rupeesত only 3500 টকাত লব পাৰিব আপোনালোকক নুনি কটন দেখাই দিছো মই এখন ডাৰ্ক বটম গ্ৰীনত আছে এখন আহিব সাদৰ ইয়াত তামাগুনা আৰু হোৱাইট ফুটাৰে ওয়ার্ক আছে এখিনি আসলৰ ওয়ার্ক খিনি এনেকুৱাকে আহিব তামাগুনা ওয়ার্ক কৰা আৰু তলতে দিয়া আছে একেটা সাইড পাৰি কেটা এনেকুৱাকে আহিব এখন হ'ব সাদৰ তাৰ পিছত আহিব এইখন মেখেলা এখন আহিব মেখেলা আৰু লগতে আছে এটো ব্লাউজ পিস এটো আছে ব্লাউজ পিস ইয়াত স্লিপছত পাৰি নাথাকিব এটো ব্লাউজ পিস এইজোৰৰ দাম বিহুৰ বাবে আপোনালোকক অকমান লেস কৰি দিয়া হৈছে 2300 rupees আছিল আৰু আপোনালোকক বিহুৰ অফাৰত 2200 rupeesত দিয়া হ'ব 2200 টকাত দিয়া হ'ব আপোনালোকক এই নুনি কটন জোৰাটো একেলগে স্ক্ৰিনশ্বট লব আৰু WhatsApp কৰিব পাৰিব এইবাৰ আপোনালোকক এজোৰ বাদামী ৰঙৰ নুনি কটনৰ জোৰা দেখাই দিছো এখন আহিব সাদৰ ইয়াতো তামাগুনা আৰু ব্লু কালাৰৰ ফুটাৰে ওয়ার্ক কৰা আছে হোল বডি বুটা আছে এটো আহিব আসল কালাৰটো খুব ধুনিয়া হয় ৰেডি টু ওয়্যাৰ কৰি ললে আৰু বেছি ভাল লাগিব চাদৰ মেখেলাযোৰ এখন আহিব মেখেলা একেটা আছে সাইড পাৰি একেটা আহিব সাইড পাৰি আৰু লগতে থাকিব এটো ব্লাউজ পিস ইয়াৰ স্লিপছত পাৰি থাকিব
আৰু ইয়াতে সৰু সৰু বুটা কেইটামান থাকিব যোৰাটো একেলগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব পাৰিব ল'ব পাৰিব অনলি 2200 টকা অফাৰৰ বাবে দিয়া হৈছে 2200 টকা অৰিজিনেল প্ৰাইচটো আছিলে 2300 টকা স্ক্ৰিনশ্বটটো লৈ ল'ব আৰু হোৱাটছআপ কৰিব পাৰিব এইবাৰ আপোনালোকক এযোৰ বেগুনীয়া ৰঙত দেখাই দিছো নুনি কটনৰ যোৰা এখন আহিছে চাদৰ ইয়াতো মেৰিগোল্ডৰ বুটা কৰা আছে ইয়েলো কালাৰ আৰু ৰেড কালাৰেৰে এইটো আহিব আচল চাদৰ তাৰপিছত আহিব একেৰে সাইড পাৰি একেটা আহিব সাইড পাৰি অল বডি এনেকুৱাকে বুটা কৰা আছে মেৰিগোল্ডৰ তাৰপিছত আহিব এখন মেখেলা এখন আহিব মেখেলা খুব ধুনিয়া হয় জোৰাটো আপোনালোকে ল'ব পাৰিব only and only 2200 rupeesত 2200 টকাত ল'ব পাৰিব অফাৰৰ বাবে আপোনালোকক দিয়া হৈছে 2200 টকাত প্ৰাইচটো অকমান লেছ কৰি দিয়া হৈছে 2300 টকাৰ পৰা 2200 টকা এইটো আহিব ব্লাউজ পিস একেলগে স্ক্ৰিনশ্বটটো লৈ ল'ব ভাল লাগিলে এইবাৰ ষ্টেপল কটনৰ যোৰা দেখাম ৰেডত আছে এইটো এখন আহিব চাদৰ ডাঙৰ বুটাৰ ওয়াৰ্ক আছে ব্ল্যাক আৰু হোৱাইটত আৰু সৰু বুটাৰ ওয়াৰ্ক আছে বিন্দি বুটাৰ ওয়াৰ্ক আছে ইয়াত দেখা পাইছে এইটো হ'ব আচল এইটো চাদৰৰ আচলটো আহিব এনেকুৱাকে তলত দিয়া আছে কিটা সাইড পাৰি একেটা আহিব সাইড পাৰি ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব সোনকালে আৰু অৰ্ডাৰ কৰি ল'ব তাৰপিছত আহিব এখন মেখেলা এইখন আহিব মেখেলা আঠু ওপৰলৈকে ওৱৰ্ক আছে চাওক কিমান ধুনিয়া লাগিছে জোৰাটো বহুতে বেছি গৰ্জিয়াছ হয় এইটো আহিব ব্লাউজ পিস স্লিপছৰ এটা পাৰি থাকিব খুব মৰম লগা হয় জোৰাটো একেলগে স্ক্ৰিনশ্বট ল'ব জোৰাটোৰ ল'ব পাৰিব অনলি 1750 টকাত অনলি 1750 টকাত ল'ব পাৰিব আপোনালোকে মাৰ্কেটত বিচাৰিলে এনেকুৱা কম দামত নেপাব আমি আপোনালোকক বহুতে বেছি কম মূল্যত বিক্ৰী কৰি আছো স্ক্ৰিনশ্বট লৈ ল'ব আৰু হোৱাটছআপ কৰিব এইবাৰ আপোনালোকক এযোৰ ব্লু কালাৰত দেখাই দিছো ষ্টেপল কটনৰ যোৰা এখন আহিব চাদৰ হোল বডি বুটা থাকিব ৰেড আৰু হোৱাইট কালাৰত সৰু সৰুকে বুটা কৰা আছে এনেকুৱাকে আৰু চাদৰৰ আঁচলটো এনেকুৱাকে আহিব আৰু একেটা আহিব সাইড পাৰি এখন আহিব মেখেলা আৰু এইটো হ'ব ব্লাউজ পিস স্লিপছৰ এটা পাৰি থাকিব জানে কি কৰা জোৰাটো একেলগে স্ক্ৰিনশ্বট ল'ব পাৰিব অনলি 1600 টকা অনলি 1600 rupeesত ল'ব পাৰিব এই জোৰাটো ষ্টেপল কটন স্ক্ৰিনশ্বট লৈ ল'ব আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিবলৈ ওলাইছো আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব মোৰ নতুন ভিডিঅ'বোৰ নটিফিকেশন পাবলৈ ধন্যবাদ